Hello, what is up people? Welcome to our another vlogs. So let's see guys, আজি মানে একদম এটা মজা হেৰিলে যাম বুলি ভাবিছোঁ। আজি মানে যাম কেনি মেলা চাবলৈ, আৰু যিহেতু যোৰহাটত মেলা চাই আছে, আপোনালোকে অন্য কাৰোবাৰ ভিডিঅ' চাইছে নাপায়, আৰু যদি নাই চোৱা আমাৰ ভিডিঅ'টো চব ভিডিঅ' মজা উঠি আছে, ভিডিঅ' চকুৰে এইবোৰ গম পায়। মেলা বুলি ক'লে মানে যিখিনি থাকে চব আছে, আৰু এইপিনে ওলাই আছে, ওলাই মেলি লৈছোঁ, একদম চপৰি লগাই দিছোঁ, চপৰি চোলা লগাই দিছোঁ, আৰু ময়ো চোলা চক একে লগাই দিছোঁ, চোলা আৰু এই চাৰ্ট ঠিক আছে ৰ'ব, ওলাই লৈছোঁ ৰেডি হ'ল। প্লাছ মানে আমি মানে যেতিয়াই মেলা বা কিবা চাবলৈ ওলাওঁ, তেতিয়া মানে এটা বস্তু মেইন লগত আমাৰ থাকেই, এইটো কি বুলি কয় গম পায়নে? এইটো বৰষুণ। মানে যেতিয়া মেলা চাবলৈ যাওঁ তেতিয়াই বৰষুণ যাক কিনকিনীয়াকৈ আহিছে, আৰু বতৰটো আজি গোটেই দিনটো গোমাকৈ আছে। ইবছৰ মেলা চাবলৈ গৈছিলোঁ, ইবছৰ বতৰটো এনেকুৱা হেৰি কৰিলে, গোমা কৰিলে, আৰু বৰষুণ আনিলে কিনকিনীয়াকৈ, আৰু তাত থাকোঁতেও বৰষুণ আনিছিলে, আৰু এইবাৰ ঘৰৰ পৰা ওলোৱাৰ পৰাই বৰষুণ আৰম্ভ কৰিয়ে দিলে মোটামুটিকৈ। তো কি হয় দেখা যাব, কিন্তু বৰষুণ দিলে কিন্তু আমি চাবলৈ যামেই মেলা। তো গাইছ মানে আহি আমি ব্লগাৰ ঘৰ ৰৈছোঁ, মানে আমি মানুহ 7টা মানুহ হ'ল মেলালৈ যোৱা। এইপিনে আমাৰ ফেলে ৰৈ আছে, আৰু এইপিনে ই মানে ঘৰৰ পৰা আহিব, ই ৰখাই থৈ দিছে। তো যিহেতু দেখিছে দৈ আহিছে, ই আমাক ৰখাই থৈছে অথনিৰ পৰা। মানে আমি আহি এইপিনে ইয়াক নতুন পাৰ্টনাৰ এইটো লগ পাইছোঁ, মানে কিবা এটা কৰি দিয়া। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ফোনটো এইটো চাওক, আমাৰ মেলা চাবলৈ যোৱা পল্টন। মানে আমি আহি গড়মূৰ তিনিআলি পাই গ'লে এইকেইটা বেগত খোজকাঢ়ি আহিছে, আৰু এইপিনে গড়মূৰ তিনিআলি এতিয়া এপেট উঠি ল'ব লাগে। এতিয়া এপে পাই গ'লে এপেট বহি লৈছে, লুডিং। তো গাইছ মানে আমি আহি এপে পাই গ'লে এপে চিট 5টা আৰু এইপিনে এতিয়া এপে ষ্টাৰ্ট দিবলৈ লৈছে, এপে ষ্টাৰ্ট নাই হোৱা। গাইছ মানে আমি গাড়ীত বহি লৈছোঁ, এতিয়া ইও বহি লৈছে, বহিবলৈকে জেগা নাই। মানে আমি ইয়াত এতিয়া ওচৰতে বহাবলগীয়া, আমাৰ মানুহ এপে পুৰা লুডিং চব। এতিয়া গাড়ী মটৰবোৰ দেখিছে, আমি এতিয়া মানে টাউন আহি পাইছোঁহি, আৰু গোটেইকেইটা পইচা মিলাই আছোঁ গাড়ী ভাড়া দিবলৈ। এইপিনে পইচা পাতি দিয়া হৈ গ'ল, এতিয়া আমি যাব লাগে মেলালৈ। মানে আমি এবাৰ খোজকাঢ়ি গৈ আছোঁ, কেনি যাম মেলা চাবলৈ আমি খোজকাঢ়ি এইকেইটা চব মানুহ, আৰু এইপিনে টাউনখন চব ৰাতি কি ধুনীয়া লাগিছে দেখি। আৰু মেলা মানে হৈছে আপোনাৰ যোৰহাট কোৰ্ট ফিল্ডত হৈছে মেলা, তাকে গৈ আছোঁ চাবলৈ। দেৰিয়ে হ'লগৈ মানে আমি আহি কথা 7টামানত ঘৰলৈ অহাৰ কথা, ভবা ওলাই অহাৰ কথা, কিন্তু এতিয়া মানে বহুত দেৰি হ'ল সময়। Let's go. আমি এতিয়া গৈ আছোঁ, এতিয়া আমি গৈ আছোঁ ধুনীয়াকৈ, একদম মেলা ওচৰ পাইছোঁগৈ, আৰু ভিডিঅ'ৰ মাজতে দায়িত্বটো ইয়াক দি দিছোঁ। মানে গৈ একদম গেটৰ ওচৰ পাইছোঁগৈ, আৰু ওচৰত কেনেকুৱা ভিৰ, একদম মানে ওচৰত পূৰা ভিৰ লাগি আছে, আৰু আমি ধুনীয়াকৈ খোজকাঢ়ি গৈ আছোঁ, যিহেতু ভিৰ চিৰ পূৰা লাগি আছে। চব মানুহ পূৰা গাড়ী ঘোৰা পূৰা হুলস্থুল। তো আমি আহি মেলা ওচৰ পাইছোঁহি, আৰু এইখনে মেলা গেটখন দেখিছে কি ধুনীয়াকৈ লাইটিং দি দিছে, আৰু এইপিনে চাওক না গেটৰ বাহিৰত মানুহৰ ভিৰ কেনেকুৱা, তাততো আৰু ভিৰ হ'ব চাগে। তো এতিয়া এইটো বাটেদি আমি মেলাৰ ভিতৰলৈকে বুলি গৈ আছোঁ, লাইটিং চাওক না কি ধুনীয়া লাইটিং, মানে পূৰা আল্টিমেট লাইটিং, আৰু মানুহৰ ভিৰো পূৰা হৈছে বাৰু, লাইটিংটো মজা লাগিছে কিন্তু। তো এতিয়া এই টিকট কাটি লৈ আনিলে 7টা টিকট, এতিয়া টিকটে বিলাই আছোঁ, 10 টকাকৈ লৈছে। একদম মেইন জেগালৈ যোৱা এইটোৱে বাট হয়, আৰু বাহিৰৰ মানুহখিনি চাই লওক এবাৰ। এয়া চব পুৰা একদম কেনেকুৱা ভিৰ লাগিছে ইয়াত, একদম মানে পূজাতকৈও বেছি ভিৰ এইটো।
মানে আহি ইয়াত ৰৈছোঁ কিন্তু এনেকুৱাই ইফাল ইফাল হিলিবলৈ মানুহ নাই আৰু ইয়াতে সোমালে পুৰা ভিৰ দেখিছ পূজাতকৈ হৈছে আৰু মানে জেগাটো এনেই অকণমানি তাতে পুৰা একদম কি ইয়াতে অকণমান ৰৈছোঁ চাওঁ চকৰি থাকে উঠিব পাৰিম নলৈ ভিৰ মানে এটা যেনি তেনি দূৰ দূৰণিলৈকে ভিৰ মানে ইফালৰ পৰা সিফালে এখন যে গৈ থকা দেখিছে একদম দেখিয়ে ভয় লাগিছে একদম যিটো স্পীডত ঘূৰাই আছে এতিয়াতো লাহে লাহে অকণ ঘূৰাইছে আৰু কেনেকুৱা স্পীডত ঘূৰাই একদম এইটো ঘৰকে চকুৱে ইফালৰ পৰা সিফালে চক যায়কেইখন মানুহ চক নাই কেনেকুৱা লেভেলত হৈছে মানুহ কিন্তু আল্টিমেট হৈছে আৰু এইডাল চক কেনেকুৱা স্পীডত ঘূৰাইছে আৰু এইপিনে এখন ট্ৰেইন হয় এইখনত ইমান দেখাত ভয় লগা নাই ইমান স্পীড নাই ঘূৰা লাহে লাহে ঘূৰাইছে এইখন আৰু এইখন যে দেখিছে তলত এখন দুটা বহি ঘূৰাই থকা এইখনতো এলাপচা মানুহ উঠিবলৈ হ'লে মুখে বমিয়াই যাব আমি উঠো নে নুঠো পাছত দেখা যাব এইটো এইপিনে কেতিয়া দোকান চাবলৈকে আহিছোঁ আৰু এখন কি কৰিবলৈ থৈছে জানো এইখন মেলাত আৰু কলৰ চকৰিত উঠাই নহয় দোকানৰ চোকানৰ ঢেৰ মজা পায় চব দোকান অসংখ্য ইয়াতে ৰৈ দোকানকে চাই আছোঁ আৰু ইয়াত ৰিং খেল খেলাই আছে ইয়াত বোলে ৰিং ভৰাই দিলে পইচা দিয়ে এইটো 100 টকীয়া দিছে তাত যদি ভৰাই দিয়ে পইচা পাব আৰু সিহঁতি খেলে নি ৰিং খেল এইকেইটা দিছে এটা কোনোবাই ৰিংডাল মাৰিলে কিন্তু নাই নোসোমালে এইটো আকৌ এটা দলিয়ালে নাই ক'তনো ৰিং সোমাব ইমানখিনি মানুহ হৈছে যদি কিবা এটা মজা লাগিছে আহি আৰু বোকা চক ইয়াৰ ভৰি অৱস্থা চক দা গোটেইখন একদম ভৰি অৱস্থা নাইকিয়া হৈ গৈছে এতিয়া বৰষুণ দিয়াৰ কাৰণে গোটেইবোৰ চক বোকা একদম পেটপেটীয়া এহেঁতি দোকানকে চাই ঘূৰি ফুৰিছে ময়ো দোকানকে চাই ঘূৰি ফুৰিছোঁ আৰু এই আমাৰ ভকতি চাওক ভকতি পজেই বেলেগ এটা ইলা হাঁহিয়ে বেলেগ এইটো যে দেখিছে ইয়াৰ হাতত এইটো মানে চকৰিত উঠিবৰ কাৰণে টিকট 50 টকাকৈ লৈছে এটা টিকট আৰু এডাল চকৰিডাল আৰু মানুহৰ লাইন কিন্তু ক'বলগীয়া দেই এইকেইটা হাত জোকাৰি থকাকেইটা আমাৰ ঘৰ ওচৰলৈ লোৱা হয় সিহঁতক লগ পাই গ'লোঁ এইটো টিকটৰ চক কিনো লিখা আছে জানো এইটো লাইন পাতিছোঁ মানে একদম বহুত দেৰি লাগিব যেন পাইছোঁ এইপিনে ছাইডত লাইন চক নাই কিমান দীঘল দূৰলৈকে একদম ইয়াত অথনিবাৰ চাই আছোঁ বস্তুটো দেখি ভালো লাগিছে উঠিবলৈ মনো গৈছে কিন্তু মূৰ ঘূৰাই বুলি ভয় লাগে উঠিলে যদি মূৰ ঘূৰালে কিন্তু ডাঙৰ কথা হ'ব বমি আহিলে আমি অকণমান ওপৰত উঠি আছোঁ মানুহ চক নাই কেনেকুৱা হৈছে একদম লাহে লাহে লাইন পাতি টিকট লৈ লৈছোঁ লাইন পাতি গৈ আছোঁ আৰু এইখনতো উঠিছে মানুহ এনেকৈ খাপকৈ গৈ আছোঁ ইয়াতো চকৰিত উঠিম বুলি চকৰিত উঠিহে যাম কিন্তু এতিয়া আমি আহি চকৰিৰ ওপৰত বহি আছোঁ লাহে লাহে উঠাই আছোঁ চকৰিতে খাব বেয়া ভয় লাগিছে এতিয়া লাহে লাহে ওপৰলৈ উঠি আছোঁ একদম পুৰা ভিউটো এটা মজা ভিউ আৰু দেই একদম ওপৰৰ পৰা চাই লওক ভিউ এটা মোবাইলটো মানে আমাৰ মোবাইলত নহয় বেলেগ এটা মোবাইলত সিহঁতে কেমেৰা কোৱালিটি ইমান ভাল নাপাব আৰু একদম মানে ভয় লাগিছে ওপৰত খাপকৈ উঠাই আছোঁ চকৰিটোকে উঠাৰ পাছত এতিয়া দেৰি হৈছে ঘৰলৈ যাব লাগে আৰু ঘৰলৈকে বুলি এতিয়া গৈছোঁ লাইন পাতিব লাগিব ওলাওঁতেও এই চকৰি চাই ভাল লাগিলে চকৰিত উঠি মজা লাগিলে আৰু এই লাইন চক নাই আৰু তাৰপিছত তল গোটেই বোকা মানে পূৰা পিটিকা পিটিক হৈ আছে একদম আৰু এইটো চক আৰু সোমাওঁতেতো এইখন গেট দেখুৱাব নোৱাৰিলোঁ এতিয়াই চাই লওক এইখন গেট তো এতিয়া আমি এনেকৈ মেলা চেলা চাই এতিয়া আমি ঘৰলৈকে বুলি আহিছোঁ আৰু লাষ্ট এবাৰ চাই লওক মানুহখিনি আৰু বোকা চক নাই সিপিনেও কিমান বোকা অলপ বাহিৰতো কিছুমান দোকান দিছে আৰু এইপিনে এখন কিতাপৰ দোকানো দিছে ইয়াত চাই
সেইটোৱে আমি সোমাই অহা বাটটো এতিয়া অলপ মানুহ কমিছে আৰু এইপিনে ছাইডত এতিয়া বাইকৰ পাৰ্কিঙো ধুনীয়াকৈ দি দিছে বাইকো ধুনীয়াকৈ পাৰ্কিং আহিলেও তো মেলা চাই বাহিৰলৈ ওলাই আহিলোঁ এতিয়া একদম মানুহ কিন্তু আপোনালোকে দেখিলে কিমান মানুহ হ'ল কি মজা লাগিলে চকৰিত উঠিলোঁ আৰু ক'তো নুঠিলোঁ যিহেতু বহুত পইচা লাগে এটাত উঠিলে 50 টকা মেলাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ কেনেকুৱা লাগিলে একদম বঢ়িয়া আল্টিমেট একদম এটা চকৰিটোত উঠিলোঁ একদম আল্টিমেট লাগিলে এতিয়া ঘৰলৈকে বুলি গৈ আছোঁ আৰু মানুহ মানে একদম পূৰা পূজাতকৈও গোটেই যেন যোৰহাটখনৰ মানুহ মেলাতেই আছে হয় নহয় যোৰহাটৰ মানুহ উঠি আহিছে একদম সিহঁতিও একদম আমি 7টামান মানুহ আহিছিলোঁ একদম মজা লাগিলে চাই দেই আৰু এয়া আমি ৰাস্তাতে আছোঁ এতিয়া সেইপিনে মানুহ গুচি আহিম শনিবাৰ মই এজনক ভিডিঅ'ত এখেতে উলিয়াবলৈ কৈ আছে মই তেনেকৈ মানে ভিডিঅ'ত উলিওৱাই যায় তই কেনেকুৱা লাগে মজা মানে এতিয়া লাহুটি চলে একদম এনেকৈ খোজকাঢ়ি যাব লাগিব এইপিনে চক একদম সিহঁতি এনেকৈ গৈ আছে খোজকাঢ়ি কিবা এটা খোৱা নাই কিবা এটা খাই ল'ব লাগে যিহেতু ভোক লাগিছে কিবা এটা চিন্তা গৈ পিনি খাব লাগে একদম খোৱা দোকানৰ ওচৰত লগ পাইছোঁ ন এইখন দোকানতে আহি বহিছোঁ এইখন পৰঠা খাওঁ তো পৰঠা লৈ ল'লোঁ পৰঠা 7টাৰ কাৰণে অৰ্ডাৰ দি দিছোঁ পৰঠা খাব লাগিব পৰঠা ব্লগ আকি কেনেকুৱা ভাল লাগিছে তো মজা লাগিছে নি তো খাব লাগে এটা মানে সময় বহুত 9মান বাজিলে কিন্তু মানে পুৰা লাগি গৈছে দেই একদম পৰঠা খাই মেলি ওলাই আহিলোঁ একদম সিহঁতি একদম পূৰা পইচা মিলাই আছে তো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব তো আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই থেংকছ ফৰ অল